ডাকেইটা দিন বন্ধু বান্ধৱীসকল অদ্ভুত গৰম দিছে বাপৰে বাপ ইমান গৰম এই গৰমত মানে দেখিছেনে নাই ৰাইজ একেবাৰে ঘামে ধুৱাই দিয়ে একেবাৰে ইমান গৰমত মানুহে কেনেকৈ কাম কৰিব নিজে যেনে শাস্তি পাই আছোঁ আনেওতো সেনে শাস্তি পায় এই গৰমত আৰু এই গৰমৰ কাৰণে যি ৰ'দ এনেকৈ গৰম নহ'ব যেনেকৈ 34 সেলচিয়াছ গৰম চলি আছে এতিয়া এই গৰমৰ কাৰণে আধা ঘণ্টামান খোজ কাঢ়িলেও আধা ঘণ্টামান খোজ কঢ়াৰ পিছত মানে এনেকুৱা হৈ আছে কিন্তু আমনি লাগি গৈছে আৰু এতিয়া মই এনেকৈ অলপ গছৰ তলত অকণমান মানে ৰেষ্ট লৈছোঁ উপায় নাই সেইকাৰণে আমাক এতিয়া মানে গছৰ খুবেই প্ৰয়োজন আমাক গছৰ মানে অতি দৰকাৰী বস্তু আৰু এতিয়া অলপ বতাহ চলি আছে বতাহ চলি থকাৰ কাৰণে গছৰ তলত অকণমান মানে জিৰণি ল'লোঁ উপায় নাই বন্ধু বান্ধৱীসকল